মাননীয় বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, বিটিসিৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী ডাঙৰীয়া, অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, বড'ল ইউনিভাৰ্চিটিৰ উপাচাৰ্য প্ৰফেসৰ লাডু সিং ডাঙৰীয়া, ইয়াত উপস্থিত হোৱা হায়দৰাবাদৰ পৰা আহি উপস্থিত হোৱা ফণীন্দ্ৰ গয়াৰী ডাঙৰীয়া, সুদূৰ আমেৰিকাৰ এলিন'ৰ পৰা অহা কিশোৰ ৱাৰী ডাঙৰীয়া, UNDPৰ জন বৰগাৰী ডাঙৰীয়া, আমাৰ ম্যানমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ এম্বেচেডৰ মাননীয় মৌ ক্যাও আং ডাঙৰীয়া, অধিবক্তা শব্দৰাম ৰাভা ডাঙৰীয়া, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া প্ৰমুখ্যে বিটিসিৰ মাননীয় কাৰ্যবাহী সদস্যসকল, সাধাৰণ সদস্যসকল, ইয়াত উপস্থিত থকা মোৰ সাংবাদিক বন্ধুসকল, সুধীবৃন্দ, ছাত্ৰ ছাত্ৰী আৰু ৰাইজ, প্ৰমোদ বড়ো ডাঙৰীয়াই জনাইছে আজি বিশেষভাৱে আমাৰ SMDC আৰু SMCৰ সভাপতিসকল তথা আমাৰ ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰৰ কোঅৰ্ডিনেটৰ সকলোকো আমন্ত্ৰণ জনাইছে। সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। মঞ্চত আৰু বহু মানুহ আছে, সকলোৰে নাম লোৱা সম্ভৱ হোৱা নাই, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। প্ৰথমে মই বিটিসিক ধন্যবাদ জনাইছোঁ যে প্ৰথমবাৰৰ কাৰণে নতুন চিন্তাৰে নলেজ ফেষ্টিভেল এটা আয়োজন কৰিছে। আমাৰ অসমখন অধিৱেশনৰ দেশ, উৎসৱ পাৰ্বণৰ দেশ। ফেষ্টিভেল বুলি ক'লে আমি ধেৰ নাচ গান ফূৰ্তি ফাৰ্তা পিকনিক এনেকুৱা ফেষ্টিভেলৰ কথাই বুজোঁ, কিন্তু এই অধিৱেশনখন আয়োজন কৰিছে বিশেষভাৱে জ্ঞানৰ অন্বেষণৰ কাৰণে, নলেজ শ্বেয়াৰিঙৰ ওপৰত। আৰু নলেজ বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো, মুখেৰে কওঁ বিভিন্ন জেগাত যে নলেজ ইজ পাৱাৰ, জ্ঞানেই ক্ষমতা। আৰু সেই জ্ঞান তাক আহৰণ কৰা, তাক চৰ্চা কৰাৰ প্ৰধান যি মাধ্যম, সেই মাধ্যমটোৱেই হ'ল শিক্ষা। প্ৰমোদ বড়ো ডাঙৰীয়াই বিশেষভাৱে উল্লেখ কৰি গৈছে, যোৱা বড়ো সাহিত্য সভাৰ অধিৱেশনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতেও উল্লেখ কৰিছে বুলি কৈছে যে যোৱাবাৰ মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত আটাইতকৈ বেয়া ফলাফল কৰা জিলাখন হ'ল চিৰাং জিলা। আৰু সামগ্ৰিকভাৱে BTADৰ ফলাফলো সন্তোষজনক নহয়। কেৱল সেইটোৱেই নহয় যে জনজাতীয় অঞ্চলবিলাকত শিক্ষাৰ ফলাফল সন্তোষজনক নহয়। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত যে কি কৰিলে আমি ইয়াৰ উন্নতি সাধন কৰিব পাৰিম, তাৰ কাৰণে মই ভাবোঁ যে নলেজ ফেষ্টিভেল বা এই নলেজ ফেষ্টখনে আমাক নতুন দিক নিৰ্দেশনা দিবৰ কাৰণে সক্ষম হ'ব। নলেজ বুলি যেতিয়া কওঁ, তাৰ বিশালতা বহুত। ৰকেট ছায়েন্সৰ পৰা আৰম্ভ কৰি কবি খেতিত কি সাৰ দিব লাগিব, গাহৰিক কিমান পৰিমাণৰ দানা খুৱাব লাগিব, গাহৰিৰ কপি কপি যদি জ্বৰ উঠিছে তাক কি কৰিব লাগিব, তালৈকে এই গোটেই কথা বিস্তাৰিত হয় নলেজ। এতিয়া আমি জনজাতীয় বিশেষকৈ সমাজ বা অন্যান্য যি পিছপৰা সমাজবিলাক আছে, সেই সমাজবিলাকৰ
আমাৰ সমাজ ব্যৱস্থা অৰ্থনীতিৰ ব্যৱস্থা আগতে বেলেগ আছে জনজাতি মানুহৰ যিটো ইকনমি আছে সেই ইকনমিটোক মই কওঁ সাবসিস্টেন্স ইকনমি অৰ্থাৎ জীয়াই থকাৰ এটা ইকনমি জীৱিকামূলক ইকনমি আৰু সহজ সৰলভাৱে ক'বলৈ গ'লে মই তাক বিভিন্ন জেগাত এনেকুৱা আলোচনাত মই কওঁ যে ট্ৰাইবেল মানুহৰ যিটো ইকনমি এইটো হ'ল মানে টাইগাৰ ইকনমি টাইগাৰ ইকনমি মানে যে টাইগাৰ বাঘ কেৱল সেই জেগাত থাকে যি জেগাত বাঘৰ খাদ্য থাকে বাঘৰ য'ত খাদ্য নাই তাত বাঘ নাথাকে মই কেইদিনমান আগত দিহিংপাটকাই ফৰেষ্টত গৈছিলোঁ মোৰ লগত যোৱা কিজনে উঠিছে ইয়াত কিজানি বহুত বাঘ আছে মই কৈছোঁ ইয়াত বাঘ নাই মানে ঢেকীয়াপতীয়া বাঘটো ইয়াত নাই ইয়াত যিটো আমি কওঁ লিঅ'পাৰ্ড বুলি কওঁ নাহৰ ফুটুকী বাঘ এইটো আছে ঢেকীয়াপতীয়া বাঘ নাই মোক সুধিলে কিয় নাই মই কৈছোঁ ইয়াত ঢেকীয়াপতীয়া বাঘৰ খাদ্য নাই তো বাঘ সেই জেগাত থাকে যি জেগাত বাঘৰ খাদ্য থাকে জনজাতি মানুহ সেই জেগাত থাকে যি জেগাৰ মানুহত যি ঠাইত জনজাতি মানুহৰ খাদ্য থাকে দ্বিতীয় কথাটো হ'ল বাঘে যদি ওচৰতো পায় ই দুটা পহু কেতিয়াও নামাৰে বাঘে ফূৰ্তিত কেতিয়াও পহু নামাৰে সি খাবৰ কাৰণে পহুটো মাৰে আৰু বাঘে এটা বস্তু নাজানে যে দুটা মাৰিলে এটা বেলেগ বাঘক আমি বিক্ৰী কৰিব পাৰিম এই কথাটো বাঘটোৱে নাজানে বাঘে এটাই মাৰিব এটাই খাব যিটো বাঘে খাব নোৱাৰে এইটো শিয়ালে খাব চৰায়ে খাব কিন্তু বাঘৰ বিপদটো হ'ল বাঘে ট্ৰেডিং নাজানে বাঘে বিজনেছ নাজানে গতিকে এটা পহু মাৰি খাম এটা পহু শুকাই থ'ম এইটোও নাজানে এটা পহু মাৰি খাম আৰু এটা পহু গৈ বজাৰত বিক্ৰী কৰিম এইটোও নাজানে তো ট্ৰাইবেল মানুহৰ অৱস্থা এইটোৱেই ট্ৰাইবেল মানুহে যিমানটো দৰকাৰ ইমানটোৱেই খেতি কৰে তাতকৈ এক্সট্ৰা সাৰপ্লাছ বোলা খেতিটো ট্ৰাইবেল মানুহে কৰিব নাজানে যিমান প্ৰয়োজন সিমানখিনিহে ফৰেষ্টৰ পৰা লয় তাতকৈ বেছিকৈ নলয় আৰু মডাৰ্ণ এতিয়া ইকনমিক্সে আমাক শিকাইছে যে কেপিটেল নহ'লে বিজনেছ নহয় অৰ্থাৎ মূলধন লাগিব মূলধন হ'লেহে বিজনেছ হ'ব কৰিব পাৰিব আৰু মূলধন কি কেপিটেল কি একুমুলেশ্যন অফ সাৰপ্লাছ ৰাহি উৎপাদন বা ধনৰ যিটো সমাহিত একুমুলেটেড এমাউণ্ট সেইটোৱে হ'ল কেপিটেল এতিয়া ট্ৰাইবেল মানুহৰ কোনো সাৰপ্লাছে নাথাকে সাৰপ্লাছ ট্ৰাইবেল মানুহে নিবিচাৰে ৰাহি বোলা বস্তুটো ট্ৰাইবেল মানুহৰ নাথাকে আৰু সেইকাৰণে ট্ৰাইবেল মানুহৰ কেপিটেল নাথাকে আৰু কেপিটেল নথকা কাৰণে ট্ৰাইবেল মানুহে এতিয়াৰ আধুনিক বিজনেছত আগবাঢ়ি যাব পৰা নাই কিন্তু এই 21st চেঞ্চুৰীত এতিয়া যদি আমি উন্নতি প্ৰগতিৰ পথত যদি আমি যাব লাগে তেনেহ'লে আমি সাৰপ্লাছ প্ৰডাকশ্যন জানিব লাগিব অৰ্থাৎ মোক যিমান প্ৰয়োজন তাতকৈ বেছি মই উৎপাদন কৰিব পাৰিব লাগিব তেতিয়াহ'লেহে মোৰ সাৰপ্লাছ হ'ব আৰু সাৰপ্লাছ হ'লেহে মই সাৰপ্লাছ একুমুলেট কৰিব পাৰিম আৰু সাৰপ্লাছ একুমুলেট হ'লে মোৰ কেপিটেল ফৰ্মেশ্যন হ'ব কেপিটেল ফৰ্মেশ্যন হ'লেহে মই বিজনেছত এষ্টাব্লিছ হ'ব পাৰিম টাইগাৰ ইকনমিৰ পৰা আমি এতিয়া ওলাই আহিব লাগিব এটা কমাৰ্চিয়েল ইকনমিলৈ আহিব লাগিব খেতিও কমাৰ্চিয়েল হ'ব অন্যান্য আমাৰ যিমান যি কৰিম সকলো কমাৰ্চিয়েল হ'ব তাত যাব লাগিব এই সময়খিনিত ইয়াৰ কাৰণে যিটো আটাইতকৈ প্ৰয়োজনীয় বস্তু হ'ল সেইটো হ'ল নলেজ আৰু সেই নলেজ আহৰণৰ মূল মাধ্যম হ'ল এডুকেশ্যন কিন্তু একমাত্ৰ নহয় ইনষ্টিটিউশ্যনেল এডুকেশ্যন এণ্ড নন ইনষ্টিটিউশ্যনেল এডুকেশ্যন দুয়োটাৰ কম্বিনেশ্যনত আমি নলেজ আহৰণ কৰিব লাগিব কিন্তু মাজত কেইবাটাও
ৰিভলিউশ্যন পাৰ হৈ গ'ল, ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন পাৰ হৈ গ'ল, এগ্ৰিকালচাৰেল ৰিভলিউশ্যন পাৰ হৈ গ'ল, এতিয়া এটা IT ৰিভলিউশ্যন চলি আছে। IT ৰিভলিউশ্যন আহি আহি এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেচিন লাৰ্ণিঙৰ কথা বতৰাবিলাক আমাৰ সমাজত আহি গ'ল। 1970 চনত আমেৰিকাৰ এজন বিখ্যাত লিখক, গৱেষক, দাৰ্শনিক এলভিন টফলাৰ তেওঁৰ নাম। তেওঁ তেতিয়া এখন কিতাপ লিখিছিল, কিতাপখনৰ নাম দিছিল ফিউচাৰ শ্বক। 10 বছৰৰ পাছত তেওঁ আৰু এখন কিতাপ লিখিলে, সেইখন কিতাপৰ নাম দিলে থাৰ্ড ৱেভ। 10 বছৰৰ পাছত আৰু এখন কিতাপ লিখিলে, সেইখন নাম দিলে পাৱাৰ শ্বিফ্ট। 3খন কিতাপ। এই 3খন কিতাপত তেখেতে বৰ্ণনা কৰি গ'ল যে ইনফৰমেশ্যন টেকন'লজি ই কেনেকৈ পৃথিৱীখন পৰিৱৰ্তন কৰিব। ব্যৱসায়, বাণিজ্য, শিক্ষা, দীক্ষা, সমাজ, সংস্কৃতি, ৰাজনীতি সকলোতে ব্যাপক পৰিৱৰ্তন আনিব এই ইনফৰমেশ্যন টেকন'লজি। এটা সময় আছিল, মোৰে এটা সপোন আছিল, ৰাতি টোপনিটোৱে 1 ঘণ্টা মোৰে দেৰিকৈ আহিছিল যে কেনেকৈ হাতত এটা মোবাইল ফোন পাম। কিন্তু এতিয়াতো প্ৰত্যেকৰ হাতে হাতে ইয়াত যিমান বহি আছে মই জানো মোবাইল ফোন হাতত নথকা ব্যক্তি একজনো নাই, প্ৰত্যেকৰ হাতত মোবাইল ফোন আহি গৈছে। মোবাইল ফোনৰ জৰিয়তে প্ৰথমতে ফোন কৰাৰ পাছত এতিয়া তাত হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম আৰু বিভিন্ন ধৰণৰ এপ্লিকেশ্যন, যিসকল একেবাৰে ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে ChatGPT, TPT এইবিলাক আহি গ'ল। এই ইনফৰমেশ্যন টেকন'লজিত ইনফৰমেশ্যন ইজ নলেজ, আৰু যাৰ হাতত ইনফৰমেশ্যন আছে, যাৰ হাতত ডেটা আছে, ডেটা যাৰ লগত আছে, তথ্য যাৰ লগত আছে, তেওঁই পাৱাৰফুল। গতিকে তথ্যৰ প্ৰতি ইনফৰমেশ্যন, নলেজ, তাৰ কাৰণে এক নতুন ছিষ্টেমত আমি আগবাঢ়িব লাগিব। এইখিনি সময়তে এটা ভাল কথা হৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 আমি গ্ৰহণ কৰিলোঁ, আৰু তাৰ আধাৰত আমি আমাৰ শিক্ষা ব্যৱস্থাৰ এটা ৰিষ্ট্ৰাকচাৰিং কৰি আছোঁ। সেই শিক্ষা ব্যৱস্থাটোত আমি কৈছোঁ, মোক যদি 2-3টা শব্দত ক'বলৈ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অবজেক্টিভ কি, লক্ষ্য উদ্দেশ্য কি, এটা বাক্যত, to create a knowledge-based vibrant society, জ্ঞান সমৃদ্ধ উজ্জীৱিত সমাজ এখন সৃষ্টি কৰাটোৱেই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল উদ্দেশ্য। কেৱল ডিগ্ৰী, চাৰ্টিফিকেট আৰু চাকৰি, এই চাকৰিমুখী ডিগ্ৰী চাৰ্টিফিকেট কেন্দ্ৰিক যি শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাৰ পৰা ওলাই জ্ঞান সমৃদ্ধ এখন উজ্জীৱিত সমাজ, এ নলেজ বেছড ভাইব্ৰেণ্ট ছ'চাইটি এখন সৃষ্টি কৰাৰ কাৰণে আমি আগবাঢ়িব লাগিব। আৰু সেইটো আগবঢ়াৰ কাৰণে আমাৰ মাইণ্ডছেটবিলাক, মানসিকতাবিলাক চেঞ্জ হ'ব লাগিব। মই যেতিয়া কলেজত যাওঁ, কলেজৰ প্ৰফেচাৰসকলৰ লগত কথা পাতোঁ, মই তেওঁলোকক এটা প্ৰশ্ন কৰোঁ যে IAS অফিচাৰ হ'বৰ কাৰণে মিনিমাম ৰিকুইজিট কোৱালিফিকেশ্যন কি? IAS অফিচাৰ হোৱাৰ কাৰণে মিনিমাম ৰিকুইজিট কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, অৰ্থাৎ BA পাছ কৰিলে আপুনি UPSC দিব পাৰে, UPSC পাছ কৰিলে আপুনি IAS অফিচাৰ হ'ব পাৰে। এতিয়া আপুনি IAS অফিচাৰ হৈ গ'ল, IAS অফিচাৰ হোৱাৰ পাছত প্ৰথমতে ডিষ্ট্ৰিক্টত পষ্টিং, তাৰপাছত গুৱাহাটীত ছেক্ৰেটেৰিয়েটত আহি গ'ল। এতিয়া তেওঁ ইকনমিক্সত BA কৰি IAS অফিচাৰ হৈছে, বা কোনোবাই ইঞ্জিনিয়াৰিং পাছ কৰি আহি IAS অফিচাৰ হৈছে, ডিউটি পৰিছে, এতিয়া চাকৰি পৰিছে ফিচাৰী ডিপাৰ্টমেণ্টত। তেওঁ ফিচাৰী শিকিব লাগিব, জানিব লাগিব, বুজিব লাগিব।
2 বছৰ ফিচাৰীত চাকৰি কৰাৰ পাছত ট্ৰেন্সফাৰ হৈ গ'ল ট্ৰেড এণ্ড কমাৰ্চ। এতিয়া তেওঁ ট্ৰেড এণ্ড কমাৰ্চ জানিব লাগিব। তাৰ 2 বছৰৰ পাছত তেখেতৰ ট্ৰেন্সফাৰ হৈ গ'ল এগ্ৰিকালচাৰ, কৃষি বিভাগ। এতিয়া তেওঁ কৃষি জানিব লাগিব। তো এজন BA পাছ কৰা মানুহ IAS হ'ল, IAS হোৱাৰ পাছত তেওঁ যদি অল ডিপাৰ্টমেণ্টছ, অল ছাবজেক্টছ তেওঁ যদি জানিব পাৰে, বুজিব পাৰে, তেনেহ'লে আমাৰ কলেজৰ প্ৰফেচাৰসকলে কিয় নোৱাৰিব? আজি আমাৰ যিবিলাক মহাবিদ্যালয়, এটা অঞ্চলত যিখন মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়খনৰ আটাইতকৈ বেছি শিক্ষিত অৰ্থাৎ নলেজেবল মানুহ ক'ত আছে বুলি ক'লে দে আৰ ইন দ্য কলেজ। কলেজতে আটাইতকৈ বেছি PhD থকা, MSc, MA ডিগ্ৰী থকা মানুহবিলাক যদি য'ত আছে তেওঁলোক কলেজত আছে। কিন্তু কলেজত যদি এতিয়া আপুনি নলেজ বিচাৰি ফাৰ্মাৰ এজন আহে, ফাৰ্মাৰজনে যদি কয়, এজন প্ৰফেচাৰক লগ কৰিলে বা এছিষ্টেণ্ট প্ৰফেচাৰক লগ কৰিলে, তেওঁক যদি কয় যে ছাৰ মই ধান খেতি কৰিছিলোঁ, ধান খেতিত চৰহা পোক লাগিছে, কিন্তু কি কৰিম, আপুনি মোক এটা উপায় দিয়কচোন। তেতিয়া প্ৰফেচাৰজনে ক'ব যে মইতো হিষ্ট্ৰীৰ প্ৰফেচাৰ, মোক পানীপথৰ যুদ্ধৰ কথা সোধা মই ক'ব পাৰিম, কিন্তু ধান খেতিত পোক লগাটো মই ক'ব নোৱাৰিম। আছামিজৰ টিচাৰ প্ৰফেচাৰৰ ওচৰত গ'লে ক'ব যে তুমি মোক মাধৱ কন্দলী কি সোধা, লক্ষীনাথ বেজবৰুৱাৰ কথা সোধা, মই ক'ব পাৰিম, মই ধান খেতিৰ বিষয়ে ক'ব নোৱাৰোঁ। কোনোবাই যদি কয় যে মই মাছ পুহিছিলোঁ, মাছত ঘাঁহ লাগিছে, মোক এতিয়া কিবা এটা মই কি কৰিম, ফিজিক্সৰ প্ৰফেচাৰজনে ক'ব তুমি মোক নিউটনৰ থিয়ৰীৰ ওপৰত প্ৰশ্ন কৰা, মই ক'ব পাৰিম, কিন্তু মাছত কেনেকৈ ঘাঁহ লাগিছে এইটো মই ক'ব নোৱাৰিম। তাৰ মানে প্ৰত্যেকে একোটা ডিপাৰ্টমেণ্টেলিজম, নিজৰ ডিপাৰ্টমেণ্ট, নিজৰ ছাবজেক্ট সেই গণ্ডিৰ মাজত সোমাই আছে, তাৰ বাহিৰত যাব পৰা নাই। টিচাৰৰ দায়িত্ব, টিচাৰে কেৱল ছাবজেক্ট পঢ়াব সেইটো নহয়, মানুহক জীয়াই থকাৰ সংগ্ৰামত পথ দেখুৱাব লাগিব। আজি আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম কি, আমি বিদ্যালয়, মহাবিদ্যালয়বিলাকত লাখ লাখ ডিগ্ৰীধাৰী মানুহ প্ৰডিউচ কৰি আছোঁ, লাখ লাখ। কিমান লাখ মানুহে মেট্ৰিক দিয়ে প্ৰত্যেক বছৰ, 4 লাখ মানুহে মেট্ৰিক দিয়ে প্ৰত্যেক বছৰ। কিন্তু মোৰ অসম চৰকাৰত সৰ্বমুঠ চাকৰি কৰা মানুহ আছে 5 লাখ। টোটেল 1.4%, 1.4% মানুহৰ কাৰণেহে অসম চৰকাৰত চাকৰি আছে, বাকীসকলৰ কাৰণে চাকৰি নাই। তো বাকীসকলৰ কাৰণে কি হ'ব? শিক্ষা ব্যৱস্থাটো এনেকুৱা যে কেৱল চাকৰি বিচৰা মানুহ সৃষ্টি কৰাৰ এটা ব্যৱস্থা হৈ আছে। ইয়াক আমি চেঞ্জ কৰিব বিচাৰিছোঁ, চাকৰি দিব পৰা মানুহ সৃষ্টি কৰা, চাকৰি বিচৰা, জব চিকাৰৰ ঠাইত জব গিভাৰ সৃষ্টি কৰা, অৰ্থাৎ এণ্টাৰপ্ৰিনিয়ৰ সৃষ্টি কৰিব পৰা, যি এণ্টাৰপ্ৰিনিয়ৰ হ'ব পাৰে, যি এটা ব্যৱসায় প্ৰতিষ্ঠা কৰিব পাৰে, যি এটা ষ্টাৰ্টআপ আৰম্ভ কৰিব পাৰে, যি 10জনক চাকৰি দিব পাৰে, সেই ডিৰেকশ্যনত আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিক, শিক্ষা ব্যৱস্থাক আমি লৈ যাব লাগিব। আৰু তাৰ কাৰণে যেনেকৈ IAS, ACS অফিচাৰসকলে সকলো ছাবজেক্ট, সকলো ডিপাৰ্টমেণ্ট বুজি পোৱাটো তেওঁলোকৰ কাৰণে বাধ্যতামূলক, আমাৰ শিক্ষকসকলো নিজৰ ছাবজেক্টটোৰ বাহিৰেও তেওঁলোকে আন ছাবজেক্টবিলাক তেওঁলোকে বুজি পাব লাগিব, বা আন ছাবজেক্টবিলাকৰ ওপৰত ষ্টুডেণ্টক গাইড পঢ়িব পৰা হ'ব লাগিব। মানসিকতা চেঞ্জ হ'ব লাগিব ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে। এজন টিচাৰ অসমীয়া মিডিয়ামত পাছ কৰি আহিছে, অসমীয়া মিডিয়াম লৈ তেওঁ চাকৰি কৰিছে। এতিয়া তেওঁ কৈছে যে মই
সায়েন্স পঢ়াই আছোঁ, মই সায়েন্স টিচাৰ, মই অসমীয়া পঢ়াব নোৱাৰোঁ। অসমীয়াটোত বেলেগ ছাবজেক্ট। 84 ইলেক্টিভ ছাবজেক্টছ আছে হায়াৰ ছেকেণ্ডেৰীত। এই 84 ছাবজেক্ট 84টা ডিপাৰ্টমেণ্ট, মোৰ কোৰ ছাবজেক্ট হ'ল 5টা, কোৰ ছাবজেক্ট হ'ল 5টা আৰু ইলেক্টিভ ছাবজেক্ট হ'ল 84টা। গতিকে এখন কলেজত এই 84 এখন হায়াৰ ছেকেণ্ডেৰী স্কুলত 84 ইলেক্টিভ ছাবজেক্টৰ টিচাৰ দিয়াটো সম্ভৱপৰ নহয়। এজন টিচাৰ, এজন শিক্ষকে নিজৰ কোৰ ছাবজেক্টৰ উপৰিও ইলেক্টিভ ছাবজেক্ট তাত তেওঁৰ পাৰদৰ্শিতা থাকিব লাগিব। অনাগত দিনত এনেকুৱা ছাৰ্ভিচৰ হয়তো আমি প্ৰস্তুত কৰিব লাগিব, যাৰ ইলেক্টিভ ছাবজেক্টৰ ওপৰত নলেজ আছে, তেওঁলোকক প্ৰিফাৰেঞ্চ দি পেলাই আমি শিক্ষকতাৰ চাকৰিত আমি নিয়োগ কৰিব লাগিব। এতেকে ৰাষ্ট্ৰীয় শিক্ষা নীতিত আমি যিখিনি ৰিষ্ট্ৰাকচাৰিং কৰিব গৈ আছোঁ, এই ৰিষ্ট্ৰাকচাৰিঙত এটা কথা বুজিব যে কেৱল ডিগ্ৰী চাৰ্টিফিকেট নহয়, কেৱল চাকৰি বিচৰা মানুহ সৃষ্টি কৰাত নহয়, চাকৰি দিব পৰা মানুহ সৃষ্টি কৰাৰ কাৰণে আমি অনাগত দিনত কাম কৰিম। আৰু সামগ্ৰিকভাৱে গোটেই ছ'চাইটিখনক যাতে আমি নলেজ দিব পাৰোঁ, এখন নলেজ বেছড ভাইব্ৰেণ্ট ছ'চাইটি যাতে আমি সৃষ্টি কৰিব পাৰোঁ, তাৰ দিশত আমি সকলোৱে কাম কৰিব লাগিব আৰু সেই দিশতে আমি কাম কৰি আছোঁ। মাজে মাজে মিডিয়ামক লৈ, ভাষাক লৈ বিতৰ্ক হয়। মাতৃভাষা সকলোৰে প্ৰিয়, মাতৃভাষা সুৰক্ষিত হ'ব লাগে আৰু মাতৃভাষা মাধ্যমত শিক্ষাদান আৰম্ভ হ'ব লাগে, তাত কোনো বিতৰ্ক নাই। কিন্তু এতিয়া লেংগুৱেজ ইজ এ স্কিল। যিমানে মই ভাষা জানিম, যিমানে মই ভাষা পঢ়িব লিখিব পৰা হ'ম, সিমানে মই এডভান্টেজিয়াছ পজিশ্যন এটাত থাকিম, কাৰণ লেংগুৱেজটো হ'ল এটা স্কিল। আৰু ছাত্ৰ সৰু অৱস্থাটোৱেই হ'ল ভাষা শিকাৰ আটাইতকৈ উপযুক্ত সময়। ইংৰাজী শিকিব পাৰিলে ভাল। বড়ো মিডিয়ামত পঢ়িছোঁ, অসমীয়াও যদি মই শিকিব পাৰিছোঁ, মোৰ এইটো এডিশ্যনেল কোৱালিফিকেশ্যন, এডিশ্যনেল স্কিল। মই যদি হিন্দীও শিকিছোঁ, মোৰ এইটো এডিশ্যনেল স্কিল। গতিকে লেংগুৱেজক কেৱল আৱেগিক দৃষ্টিভংগীৰে নাচাই, লেংগুৱেজক যদি আমি এটা এডিশ্যনেল স্কিল হিচাপে চাওঁ আৰু যিমান বেছি ভাষা শিকিব পাৰোঁ, সেইটো মোৰ কাৰণে এটা এডভান্টেজ বা এডিশ্যনেল মোৰ কোৱালিফিকেশ্যন, এডিশ্যনেল মোৰ স্কিল, এই দৃষ্টিভংগীৰে যদি আমি চাওঁ, তেতিয়াহ'লে আমি আমাৰ ছাত্ৰ ছাত্ৰীক ভাৰতবৰ্ষৰ নিচিনা এখন বহুভাষী ৰাষ্ট্ৰক বৰ্তমানৰ দিছ গ্ল'বেলাইজড যি পৃথিৱী, এখন গাঁও সদৃশ যি পৃথিৱী, সেই পৃথিৱীখনত আমাৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোক বেছি কম্পিটেণ্ট হ'ব, তেওঁলোক বেছি ফিট হ'ব কাম কৰাৰ কাৰণে। তেনে দৃষ্টিভংগী লৈ আমি সকলোৱে আগবাঢ়িব লাগে। মাতৃভাষাৰ জেগাতে থাকিব, মাতৃভাষা সুৰক্ষিতই থাকিব, মাতৃভাষাৰ মাধ্যমো থাকিব, কিন্তু বেলেগ ভাষা শিকাৰ ৰাস্তাবিলাকো আমি বিদ্যালয়তে আমি মুকলি কৰিব লাগে। আমি যদি তাক পষ্টপন কৰি ৰাখোঁ যে আমি কলেজত পালে বেলেগ ভাষা শিকিম, ইউনিভাৰ্চিটিত পালে বেলেগ ভাষা শিকিম, নিউৰলজিষ্টবিলাকে কৈছে, ডাঙৰ বিজ্ঞানীসকলে, ডক্টৰসকলে কৈছে, তেতিয়াহ'লে বহুত পলম হৈ যাব, আমি ভালকৈ শিকিব নোৱাৰিম যদি শিশু অৱস্থাত আমি এই বেলেগ বেলেগ ভাষাবিলাক নিশিকোঁ। বহুতে কৈছে ইমানবিলাক ভাষা দি দিলে এইটো এটা বুজা হৈ যাব। চাইণ্টিষ্টবিলাকে কৈছে বুজা নহয়। শিশু অৱস্থাত বহুত কেইটা ভাষা সমান্তৰালভাৱে পেৰেলেলি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আয়ত্ত কৰিব পাৰে। যিটো প্ৰকৃতিৰ গিফ্ট,
প্ৰকৃতিৰ অৱদান গিফ্ট এইটোৱেই মগজুটোক এনেকুৱাকৈ সৃষ্টি কৰিছে যে ই শিশু অৱস্থাতে বহুকেইটা ভাষা মগজুটোৱে আয়ত্ত কৰিব পাৰে, তাৰ কাৰণে কোনো চাপ বা তাৰ কাৰণে কোনো বুজা সৃষ্টি নহয়। বিটিআৰ অঞ্চলত বা জনজাতীয় অঞ্চলবিলাকত শিক্ষাৰ যিটো পশ্চাৎপদতা আছে, পশ্চাৎপদতাৰ বহুকেইটা কাৰণ আছে আৰু কাৰণসমূহ আমি এটা এটাকৈ সমাধান কৰাৰ কাৰণে আগবাঢ়িছোঁ। এইটো অনস্বীকাৰ্য যে এটা সময়ত ৰাইজৰ প্ৰচেষ্টাত তুলি মেলি আমাৰ বিদ্যালয়সমূহ প্ৰতিষ্ঠা হৈছিল। শিক্ষানুষ্ঠান মানেই হ'ল যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী। যদি এই শিক্ষক ছাত্ৰ ছাত্ৰী দুয়োটাৰ যদি এটাও নাই, তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানটো হ'ব নোৱাৰে। এতিয়া শিক্ষানুষ্ঠানত শিক্ষকতাৰ চাকৰি, এই প্ৰশ্নত আমি যদি সকলোৱে একমত হওঁ যে ইয়াত আমি কম্প্ৰমাইজ নকৰোঁ, শিক্ষক নিযুক্তিত কোনো কম্প্ৰমাইজ নহ'ব, কোনো ভাই ভতিজা মোমাই ভাগিন আমি কাকো আমি চিনি নাপাওঁ, যিয়ে আমাক কোৱালিটি এডুকেশ্যন দিব পাৰিব সেই কোৱালিটি এডুকেশ্যন দিব পৰা ব্যক্তিকেহে শিক্ষকৰ চাকৰি আমি দিম। আজিৰ তাৰিখত অসমত আজিৰ পৰা 20 বছৰ আগত যেনেকুৱা ব্যৱস্থা আছিল বা 15 বছৰ 10 বছৰ আগত যি শিক্ষা ব্যৱস্থা আছিল, বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত এতিয়া তাতকৈ বহুত বেছি উন্নত এটা শিক্ষা ব্যৱস্থা আমি দিব পাৰিছোঁ। আৰু এইটো সম্ভৱ হৈছে একমাত্ৰ 2012 চনৰ পৰা টেট কোৱালিফাইড টিচাৰ যেতিয়াৰ পৰা আমি দিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰাই এই উন্নয়নটো সম্ভৱ হৈছে। আৰু এতিয়া আমি অবিচল যে ট্ৰেন্সপাৰেণ্টলি স্বচ্ছতাৰে অনুষ্ঠিত কৰা টেট পৰীক্ষাক বাদ দি পেলাই আমি বেলেগ ধৰণে কোনো ধৰণৰে আমি শিক্ষক আৰু নিযুক্তি নিদিওঁ। 6 শিডিউল আমাৰ যিখিনি অঞ্চল আছে, তাত যিহেতু প্ৰাথমিক শিক্ষা বিভাগটো কাউন্সিলৰ অধীনত, 2 এদিনতে বিজ্ঞাপন প্ৰকাশ পাব যে বিটিআৰ কাৰ্বি আংলং ডিমা হাছাওৰ কাৰণে আমি পৃথকভাৱে LP UPৰ টেট পৰীক্ষা আমি অনুষ্ঠিত কৰিম। মে মাহৰ ভিতৰত এই টেট পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ। আৰু এইখিনি হৈ যোৱাৰ পাছত BTC অঞ্চলত শিক্ষকৰ এটা বৃহৎ সমস্যা আমি সমাধান কৰিব পাৰিম। আন্তঃগাঁথনিত উন্নয়নৰ কাৰণে BTC প্ৰশাসনেও ব্যৱস্থা কৰিছে আৰু অসম চৰকাৰৰ ফালৰ পৰাও আমি সমগ্ৰ শিক্ষাৰ ফালৰ পৰা, মোৰ নিজৰ ট্ৰাইবেল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰাও আমি আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এইবাৰ গোটেই অসমত আমি সৰ্বমুঠ প্ৰায় 500খন মাধ্যমিক বিদ্যালয় পুনৰ নিৰ্মাণ কৰিম। উপৰঞ্চীভাৱে 65খন বিদ্যালয় আমি ডনাৰ মিনিষ্ট্ৰীৰ অধীনত চেংচন পাইছোঁ আৰু 65খনৰ ভিতৰত 7খন বিদ্যালয়ে বিটিআৰ অঞ্চলৰ বিদ্যালয় আমি নিৰ্বাচন কৰিছোঁ। খুব সোনকালে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। বিটিআৰৰ যি শান্তি চুক্তি হ'ল 6.3 নং দফা, তাক কাৰ্যকৰী কৰিব লাগে। কেনেকৈ কাৰ্যকৰী কৰিব লাগে সেই ব্যৱস্থা তাক কাৰ্যকৰী কৰাৰ কাৰণে সকলো আইনগত, সাংবিধানিক, কাৰিকৰী এই গোটেইখিনি দিশ পৰীক্ষা কৰি প্ৰায় মোৰ সমাপ্ত হৈছে। খুব সোনকালে ইয়াৰ কেনেধৰণে ৰূপায়ণ হ'ব তাৰ ৰূপৰেখা আমি আপোনালোকক দিবলৈ সক্ষম হ'ম। মোটামুটি অসমত যি প্ৰভিন্সিয়েলাইজেশ্যনৰ যি কথা থাকে, BTCত 6.3ত যিখিনি কথা উল্লেখ কৰিছে, এইখিনি আমি খুব সোনকালে সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। বড়ো মিডিয়াম আপ টু ক্লাছ 10 বিদ্যালয়সমূহ চলি আছে। চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে যে দ্বাদশ শ্ৰেণী ক্লাছ 12লৈকে
আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত বড়ো মিডিয়াম আমি ইন্ট্ৰডিউচ কৰিব লাগে কিতাপৰ ট্ৰান্সলেশ্যন কমপ্লিট হৈ গৈছে কিতাপৰ ট্ৰান্সলেশ্যন কমপ্লিট হৈ গৈছে আপগ্ৰেডেশ্যন স্কুলৰ আপগ্ৰেডেশ্যন খুব সোনকালে হ'ব একেবাৰতে আমি গোটেইখিনি হাইস্কুল কৰাটো উচিত নহ'ব আমি পৰ্যায়ক্ৰমে বড়ো মিডিয়ামৰ হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰি অহা ছেশ্যনৰ পৰা ক্লাছ 11ৰ এডমিশ্যন বড়ো মিডিয়ামত নাম এডমিশ্যন দিয়াৰ প্ৰক্ৰিয়া আমি নেক্সট ছেশ্যনৰ পৰা আৰম্ভ কৰাৰ কাৰণে কাম কৰিছোঁ কিন্তু মই আকৌ সকলোকে এটা আহ্বান জনাম যে মিডিয়াম বড়ো কিন্তু অন্য ভাষা শিকাৰ যিটো অপশ্যন আমাৰ শিক্ষা ব্যৱস্থাত আছে ইংলিছ শিকাৰ অপশ্যন এটা ইলেক্টিভ ছাবজেক্ট শিকাৰ যি অপশ্যন আছে সেই অপশ্যনটো ব্যৱহাৰ কৰিলে যিমান বেছি আমি ভাষা শিকিব পাৰিম সিমান বেছি আমি এডভান্টেজিয়াছ পজিশ্যনত যাম সকলো মানুহ ডাক্তৰ কিয় হ'ব লাগে যোৱাকালি আমাৰ IIT গুৱাহাটীত স্কিল দক্ষতা বিকাশৰ এক বিশেষ অধিৱেশন অনুষ্ঠিত হৈছে স্কিল এডুকেশ্যন এতিয়া ইট উইল বি এন ইণ্টিগ্ৰেল পাৰ্ট অফ এডুকেশ্যন আমাৰ বহুতৰে ধাৰণা যে স্কিলটো বেলেগ এডুকেশ্যনটো বেলেগ আৰু স্কিলটো সেইসকল মানুহৰ কাৰণে যিসকলে স্কুলৰ পৰা ড্ৰপ আউট হয় অৰ্থাৎ 9ৰ পৰা আৰু পঢ়িব নোৱাৰিলে 10ৰ পৰা পঢ়িব নোৱাৰিলে 11ৰ পৰা পঢ়িব নোৱাৰিলে যিসকলে তেনেধৰণে পঢ়িব নোৱাৰিলে তেওঁলোকৰ কাৰণে স্কিল ডেভেলপমেণ্ট বুলি কয় আমি এই ধাৰণাটো সম্পূৰ্ণৰূপে পৃথক কৰি এতিয়া স্কিলক এডুকেশ্যনৰ ইণ্টিগ্ৰেল পাৰ্ট কৰি পেলাব বিচাৰিছোঁ আৰু তাৰ কাৰণে আমাৰ যিমানসমূহ ITI আছিল ITI বিলাকক এতিয়া আমি বিদ্যালয়ৰ মৰ্যাদা দি ইউডাইছত তাক অন্তৰ্ভুক্ত কৰিম যিসকলে ক্লাছ 9 পাছ কৰি ITIত অন্তৰ্ভুক্ত হ'ব তেওঁলোকে এটা বছৰ পঢ়াৰ পাছত তেওঁলোকক যাতে মেট্ৰিক পাছ কৰাৰ সম মৰ্যাদা প্ৰদান কৰিব পৰা যায় তাৰ ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰা হৈছে 43খন ITI 43খনৰ উপৰি প্ৰত্যেকটো ব্লকত একোখনকৈ ITI আৰু ইয়াতে আমি প্ৰাইভেট পাৰ্টিবিলাকক আমি আহ্বান জনাইছোঁ বিভিন্ন যিবিলাক আজি স্কিল ডেভেলপমেণ্ট মিছনৰ অধীনত ট্ৰেইনিং পাৰ্টনাৰবিলাক আছে তেওঁলোকে আগবাঢ়ি আহি যদি প্ৰাইভেটলি তেওঁলোকে ITI প্ৰতিষ্ঠা কৰিব বিচাৰে ব্লকসমূহত চৰকাৰী ITI বিলাকত যিখিনি সা সুবিধা প্ৰদান কৰি আছে সেম ৰেটত সমহাৰত এই প্ৰাইভেট ITI বিলাকতো শিক্ষা প্ৰদান কৰিব আমাৰ পলিটেকনিক সমূহত ডিপ্লোমা কোৰ্স এটা থাকে 3 বছৰীয়া কিন্তু তাত এতিয়া আমি স্কিল এডুকেশ্যন 3 মহীয়া 6 মহীয়া সাৰ্টিফিকেট কোৰ্সৰ পৰা আৰম্ভ কৰি ডিপ্লোমা লৈকে এই গোটেইখিনি দিয়াৰ কাৰণে আমি আমাৰ পলিটেকনিক সমূহত ব্যৱস্থা গ্ৰহণ কৰিছোঁ বাকি আমি এইকেইদিন এটা এক্সাৰসাইজ কৰি আছো স্কুল এডুকেশ্যনত বিদ্যালয় শিক্ষাত দক্ষতাৰ শিক্ষাটো তাক কেনেধৰণে ইনকৰ্পৰেট কৰিব পৰা যায় কাৰণ প্ৰত্যেকজন মানুহটো ডক্টৰ নহয় প্ৰত্যেকজন মানুহ ইঞ্জিনিয়াৰ নহয় প্ৰত্যেকজন মানুহ প্ৰফেসৰো নহয় প্ৰত্যেকজন মানুহ টিচাৰো নহয় কিন্তু প্ৰত্যেকজন মানুহ এমপ্লয়েবল হ'ব লাগিব নিয়োগৰ কাৰণে প্ৰত্যেকজন মানুহ যোগ্য হ'ব লাগিব আৰু তাৰ মাজৰ পৰা নিয়োগকৰ্তাও সৃষ্টি হ'ব লাগিব এই দিশত আমি আমাৰ এডুকেশ্যন সিস্টেমটোৰ এডুকেশ্যন ব্যৱস্থাৰ ৰিষ্ট্ৰাকচাৰিঙৰ কাৰণে কাম কৰি আহিছোঁ তাত সকলোৰে সহায় সহযোগিতা লাগে আমাৰ যিসকল SMC SMDC সভাপতি আছে CRCC আছে আপোনালোকলৈ অনুৰোধ
দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক পুৰণা দিনবিলাক পাহৰি যাওক কাৰণ নেশ্যন বিল্ডিঙৰ প্ৰাথমিক কামটোৱে হ'ল এডুকেশ্যন ছিষ্টেমটোক ঠিক কৰা মই আগত নতুন প্ৰযুক্তিৰ কথা কৈ আহিছিলোঁ যে ইনফৰমেশ্যন টেকনলজি এতিয়া গোটেই আমাৰ সমাজ জীৱনক নিয়ন্ত্ৰণ কৰাৰ এক প্ৰধান ভূমিকা পালন কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কৃত্ৰিম বুদ্ধিমত্তা তাক এতিয়া মেচিনে কম্পিউটাৰে নিয়ন্ত্ৰণ কৰিছে আৰু সেই ব্যৱস্থা আমি শিক্ষা ব্যৱস্থাত আনি আছোঁ কিছুদিন আগত আমি ৰিমছ নামৰ এটা এপ দিছিলোঁ যে ৰিমছ এপৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ উপস্থিতিও ল'ব লাগে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও নিজৰ উপস্থিতি দিব লাগে আজিকালি আপোনালোকে মোবাইল ফোনটো ব্যৱহাৰ কৰোঁতে বহুত কথা গম পায় এনেকুৱা ব্যৱস্থা আছে অচিনাকি নাম্বাৰৰ পৰা ফোন আহিছে কিন্তু ট্ৰু কলাৰ বুলি আপুনি এটা এপ লগাই থৈছে এই অচিনাকি নাম্বাৰটো কাৰ কোনে কৰিছে আপোনাৰ ফোনটোৱেতো আপোনাক দেখাই দিয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আছে তাত আৰু আমি এতিয়া এনেকুৱা এপ্লিকেশ্যন বিচাৰি আছোঁ এটা ক্লাছত 10জন ছাত্ৰ ছাত্ৰী আছে 10জন ছাত্ৰ ছাত্ৰীৰ ফটো আমি এবাৰ আমাৰ ছিষ্টেমত আপলোড কৰি ল'ম আৰু পিছৰবাৰ ৰোল নাম্বাৰ ৰোল কল নহয় আৰু 1 উপস্থিত ছাৰ 2 উপস্থিত ছাৰ 3 উপস্থিত ছাৰ ও জামানা গিয়া এতিয়া আমি শিক্ষকক কম ফটো এখন লওঁ ক্লাছত কিমানজন উপস্থিত আছে ফটো এখন লওক কম্পিউটাৰে মোক কৈ দিব কোন কোন নগেন যোগেন খগেন কোন কোন উপস্থিত আছে কোন কোন অনুপস্থিত আছে আৰু গুৱাহাটীত মোৰ ওলাই যাব যে গোসাইগাঁও 121 নং প্ৰাথমিক বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আজি উপস্থিত আছে কিমান অনুপস্থিত আছে সেইটো গুৱাহাটীৰ মোৰ কণ্ট্ৰল ৰুমত ওলাব কেইটা বজালৈকে স্কুল হৈছে স্কুল আৰম্ভ কৰিছে আপুনি আপোনাৰ মোবাইলত এপ আৰম্ভ কৰক আমি গম পাম স্কুল আৰম্ভ হৈছে বন্ধ কৰক আমি গম পাম স্কুল বন্ধ হৈছে অহা শিক্ষা বছৰৰ পৰা আমি সেই ৰিমছ এপটো বহুত শিক্ষকে কিবা কিবি আপত্তি কৰিলে ইয়াত আমাৰ প্ৰাইভেট ডাটা নাইকিয়া প্ৰাইভেচি নাইকিয়া হৈ যাব আমাৰ ব্যক্তিগত ইনফৰমেশ্যন লৈ যাব আৰে মোবাইল ফোনটো ইউজ কৰিছে আপুনি ফেচবুকক পাৰ্মিশ্যন দিছে কেমেৰা এক্সেছ কৰিবলৈ হোৱাটছএপক দিছে ইনষ্টাগ্ৰামক দিছে কিমান এপ্লিকেশ্যনছ আছে সেইবিলাক আপুনি আপোনাৰ মোবাইলত এপ ডাউনলোড কৰিছে শিক্ষা বিভাগৰ এপটো ডাউনলোড কৰিবলৈ ভয় কৰা ইয়াৰতো কোনো বেলেগ কাৰণ থাকিব নোৱাৰে এতিয়া আমি কৈছোঁ ঠিক আছে আপুনি নকৰে আমি প্ৰত্যেক স্কুলক এটা এটা টেবলেট দি দিম প্ৰায় 50,000 টেবলেট প্ৰত্যেক স্কুলে এটা এটাকৈ টেবলেট পাব আমাৰ টেবলেটটো লৈ তাতে এতিয়া আপোনালোকে এই কামখিনি কৰক নিগেটিভ কথাবিলাক চিন্তা নকৰিব পজিটিভ কথাও চিন্তা কৰক পজিটিভ কথা কেনেকুৱা দৰমহাৰ কাৰণে বিঅ অফিচত যাব লাগে ডিঅ'ৰ অফিচত যাব লাগে কিবা একাউণ্টেণ্টৰ চহী লাগে ট্ৰেজাৰী অফিচত চহী লাগে কিন্তু আমি এতিয়া এনেকুৱা টেকনলজিৰ জৰিয়তে এনেকুৱা এপ্লিকেশ্যন বনাই আছোঁ যাতে কোনো শিক্ষকে দৰমহাৰ কাৰণে ক'তো যাব নালাগে নিজৰ পে স্লিপ নিজৰ মোবাইলত নিজে ডাউনলোড কৰি ল'ব নিজৰ পে স্লিপ নিজে বনাব কিমান দিন আৰু আপুনি স্কুলত গৈ পেলাই সেইটো এপ ইউজ কৰিব কিমান দিন স্কুলত উপস্থিত আছিল যদি আনঅথৰাইজলি 3 দিন আপুনি অনুপস্থিত আছিল আনঅথৰাইজড উপস্থিত নাছিল কম্পিউটাৰে আপোনাৰ 3 দিনৰ দৰমহা কাটি দিব তাত মোৰ কৰিব লগা একো নাই কোনো বিঅ ডিঅ কাৰো একো কৰিবলগীয়া নাই অৰ্থাৎ পে স্লিপখন সেই এপ্লিকেশ্যনত আপোনাৰ মোবাইল ফোনটোতে পে স্লিপ জমা হ'ব তাৰ পৰা সি অথেণ্টিকেশ্যন ভেলিডেশ্যন যিমান যি আছে অথেণ্টিকেশ্যন ভেলিডেশ্যন যিমান যি আছে সব ডিজিটেল
প্লেটফৰ্মতে হ'ব আৰু অট'মেটিক আপোনাৰ একাউণ্টত দৰমহাৰ পইচা সোমাই যাব তালৈকে আমি গোটেই এডুকেশ্যন ছিষ্টেমৰ আমি ডিজিটাইজেশ্যন কৰি আছোঁ মেছিভ ডিজিটেল প্লেটফৰ্ম আমি নিৰ্মাণ কৰি আছোঁ এতেকে যিসকল শিক্ষকে শিক্ষকৰ দৰমহাটো লৈ তেওঁলোকে বেলেগ কাম কৰি থাকে মই তেওঁলোকক অনুৰোধ জনাম লাহে লাহে আপোনালোক প্ৰিপেয়াৰ্ড হৈ যাওক যে আপোনালোকে বেলেগ কামটোৱে কৰিব আৰু শিক্ষকতাটো কৰিব নালাগে আৰু যিসকলে শিক্ষকতা কৰি আছে তেওঁলোকে শিক্ষকতা কৰিব শিক্ষকতা কৰি সুন্দৰভাৱে তেওঁলোকে ৰাইজক সেৱা দিব চৰকাৰখনেও তেওঁলোকলৈ ফেচলেছ সেৱা আগবঢ়াব কোনো মানুহক দেখা সাক্ষাৎ নকৰাকৈ আপুনি আপোনাৰ প্ৰাপ্যখিনি যাতে পায় অট'মেটিক আপোনাৰ একাউণ্টত যাতে পইচা সোমায় সেই ব্যৱস্থাটো অসম চৰকাৰখনে আমি চৰকাৰে সেই ব্যৱস্থাটো আমি কৰি আছোঁ মনত ৰাখিব শিক্ষা বিভাগত কৰা ফাঁকি সেইটো দেশখনক দিয়া ফাঁকি নিজৰ সমাজখনক দিয়া ফাঁকি শিক্ষা বিভাগত হোৱা দুৰ্নীতি সেইটো দেশৰ বিৰুদ্ধে হোৱা দুৰ্নীতি MDMৰ মিড ডে মিলৰ চাউল হেৰুৱা ইউনিফৰ্মৰ পইচাৰ সৎব্যৱহাৰ নোহোৱা খেলা ধূলা সামগ্ৰীৰ সৎব্যৱহাৰ নোহোৱা এই কথাবিলাক দেশদ্ৰোহী কাম কাজ দেশৰ উন্নয়ন প্ৰগতিক পিছুৱাই ৰখাৰ কাম কাজ আৰু এই কথাবিলাক এতিয়া আপোনালোকে পাহৰি যাওক অনাগত দিনৰ কাৰণে আপোনালোক প্ৰস্তুত হওক ৰেছপন্সিবল SMC হিচাপে ৰেছপন্সিবল SMDC হিচাপে ৰেছপন্সিবল CRCC হিচাপে অহা দিনবিলাকত কাম কাজ কৰিব লাগিব আৰু এই যি ডিজিটেল ব্যৱস্থা আহি আছে ডিজিটেল ইণ্ডিয়া এই ডিজিটেল ব্যৱস্থা আপোনালোকে আয়ত্ত কৰিবই লাগিব আৰু ডিজিটেল ব্যৱস্থাতে আপোনালোকলৈ দিহা পৰামৰ্শ নীতি নিৰ্দেশনা আহিব আৰু আপোনালোকৰ ফিডবেকবিলাকো এই ডিজিটেল ব্যৱস্থাৰে আপোনালোকে কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰলৈ পঠিয়াব লাগিব অন্যথা 50,000 শিক্ষানুষ্ঠান 50 লাখৰ অধিক ছাত্ৰ ছাত্ৰীক এইখিনিক মেনেজমেণ্ট কৰাটো উইদাউট টেকন'লজি ইয়াক মেনেজমেণ্ট কৰাটো সম্ভৱপৰ কথা নহয় মই শেষত BTC প্ৰশাসনক পুনৰবাৰ এই নলেজ ফেষ্ট এই অনুষ্ঠিত কৰি BTC অঞ্চলতে কেৱল নহয় গোটেই অসমতে জ্ঞান অন্বেষণৰ আৰু শিক্ষা ব্যৱস্থাত তাত নব্য নতুন যি প্ৰয়োজনীয়তা আৰু এই সম্পৰ্কত নতুন নতুন কথা আলোচনা কৰি ইয়াৰ নতুন নতুন দিশ কিছুমান উন্মোচিত কৰাৰ কাৰণে মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আৰু আপোনালোক সকলোকে ধৈৰ্য সহকাৰে আমাৰ কিছু তথ্য ভিত্তিক বক্তব্য আপোনালোকে শুনাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ গজনথং